লা কি হ'ল তই মন মাৰি আছ এই কালি দাঁতটো উলিয়াইছিলো বৰ বিষাইছে মইতো সদায় দাঁত উলিয়াই থাকো মোৰতো নিবিষায় কেনেকে হাই দেহা হাই তোমাৰ লগতে কি লৈ আছে তই কি লৈ আছ দি দে চা কি মাল আহিছে বে কোনফালে বাপেৰৰ বিয়া খাবলৈ যাওঁ কি পাপাৰ বিয়া মই গম নাপাওঁ ইয়াৰ চালান কাট ছাৰ মোৰ চালান কাটিবলৈতো মই হেলমেট পিন্ধি আহিছো তোৰ বাইক ক'ত তই যে মোক মাৰিলি দাদা প্ৰেংক কৰি আছো প্ৰেংক কেমেৰা ক'ত আচ্ছা ঠিক আছে দেই ঠিক আছে আংকুল কি খবৰ তই বাপেৰক দেখোন আংকুল বুলি মাতিছ আপুনিয়ে কোৱা নাছিলে জানো পৰীক্ষাত ফেইল কৰিলে দেউতা বুলি নামাতিলে বাপেৰৰ লগত পেংলাই কৰিবলৈ আহিছা এই কুকুৰ ৰ'ব ডেগালৈকে মোকো লৈ যাওকচোন ভাইটি মই নিজৰ জোখাই তেল ভৰাই আনিছো ঠিক আছে যাওক বাচ্চো তোমাৰ জীৱনত কি সমস্যা আছে বাবা মোৰ হাতখন খজুৱাইছে বাচ্চো তোমাৰ বিদেশ ভ্ৰমণৰ যাত্ৰা আছে এইবাৰ দেখোন ভৰিটোও খজুৱাইছে বাচ্চো তোমাৰ জীৱনত গাৰ্লফ্ৰেণ্ড আহিব এইবাৰ আকৌ পকৰটোও খজুৱাইছে তোৰ ইয়াত খৰৰ প্ৰব্লেম তই ডক্টৰৰ ওচৰলৈ গৈ পেলাই খৰৰ টেবলেট লগাই যা মূৰ্খ ভাইটি তুমি আমাৰ অফিচৰ ইণ্টাৰভিউলৈ আহিলা তোমাৰ অকমান দুৰ্বল দিশৰ বিষয়ে মোক ক'বা নেকি ছাৰ মই মানুহটো তাৰমানে শ্বৰ্ট টেম্পাৰ অকমান ব্যাখ্যা কৰি ক'বা নেকি বাৰু মাকা একেটা প্ৰশ্নকে যেন তই সুধিয়ে আছ তোৰ গাড়ী ভাইটি ভাই মই এনেকুৱা এটা জেগাৰ নাম জানো যিটো জেগাত যোৱাৰ লগে লগে সাহসী মানুহে হাগি মুতি দিয়ে অ' মাই গড কি জেগা কচোন টয়লেট আকৌ